নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া হাতত দেখিছেনে ভীমকলৰ কলডিল লৈ আছোঁ। আজি বনাম ভীমকলৰ কলডিলৰ পিটিকা। এয়া মই ওপৰৰ বাগলিটো গুচাই লৈছোঁ প্ৰথম। বলকচোন এতিয়া এইটো ধুই লওঁ। ভীমকলৰ কলডিলৰ পিটিকা খাই পাইছেনে ক'বচোন, আৰু যদি নাই পোৱা এইটো মই আজি আপোনালোকক বনাই দেখাম। কেনেকৈনো বনাওঁ আপোনালোকেও ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া বলক এতিয়া ধুই লওঁ। কলডিলটো লিখিছেনে, মই এখন চামুচেৰে এতিয়া মই ফুটা ফুটা কৰি দিম, যাতে এইটো মই যিহেতু জুইত বনাম সেইকাৰণে সিজিব লাগিব ভালকৈ। সেইকাৰণে মই অলপ ফুটা ফুটা কৰি দিছোঁ। তেতিয়া মানে অলপ ফুটা ফুটা কৰি দিলে ইয়াৰ ভাপটো ভিতৰত সোমাব আৰু সোনকালে সিজিব। এতিয়া মই এই আগটো দেখিছেনে, এই আগটো কাটি দিছোঁ আৰু এইফালৰ আগটো অলপ কাটি লৈছোঁ। এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল। এইফালে জুইকুৰা জ্বলাই ল'লোঁ দেখিছেনে বাহিৰতে। এইটো চৌকা আছিলে বহুত আগৰে, তো এইটো আমি সেই তাৰপৰা দাঙি আনি ইয়াতে বহাই লৈছোঁ। ভাতখিলা পুৰি দিওঁ। কলডিলটো মেৰিয়াই দিছে মিষ্টাৰে, এইফালে হাই কৰি দিয়া, এইফালে মেৰিয়াই দিছে। গোটেইটো গোটা কৰিয়ে মেৰিয়াই দিছোঁ এনেকৈ। এতিয়া জুইত দি দিম। পাতখিলা পুৰি লৈছিলে যে, এতিয়া ইয়াত মেৰিয়াই দিব। দুখিলা পাত দি দিছে, নহ'লে ফাটি যায় যে, সেইকাৰণে দুখিলা পাত দি মেৰিয়াই দিছোঁ। তেতিয়া মানে ফাটি নাযায় পাতখিলা। বনাবৰ কাৰণে মই এইখিনি যোগাৰ কৰি থৈছোঁ, পিঁয়াজ, আৰু এইফালে মই নহৰু, আদা আৰু জলকীয়া লৈ লৈছোঁ। এইফালে শলাডাল দেখিছেনে মই ৰেডি কৰি লৈছোঁ। এইফালে কলডিলটো আমি যিহেতু পুৰিছোঁ জুইত, সেইকাৰণে মানে জলকীয়া আদা এইবিলাকো পুৰি দিলে বেছি সোৱাদ হয়, সেইকাৰণে পুৰি লৈছোঁ। আৰু পুৰা গোন্ধটো এনেও ভাল লাগে, সেইবাবে এইটো পুৰি লৈছোঁ। বলক এতিয়া এইটো জুইত দিওঁ। এইটো ইয়াত বহাই দিছোঁ। শলাডাল দেখিছেনে, এইফালে কলডিলো সিজি থাকিব আৰু এইফালে জলকীয়া নহৰু আদা এইখিনিও সিজি যাব, একেলগে হ'ব। সেইকাৰণে একেলগে বহাই দিছোঁ এনেদৰে। কলডিলটো এইটো লুটিয়াই দিয়া দিলে মায়ে। এইটো প্ৰায় হৈ আছে, আৰু জুই দেখিছেনে, জুইৰ ব্যৱস্থা কেনেকুৱা কৰিছোঁ। জলকীয়া আৰু নহৰু আদা যোনখিনি পুৰিছিলোঁ যে হৈ গ'ল। এতিয়া মই এইখিনি ইয়াত উলিয়াই লওঁ। আৰু কলডিলটো বৰ্তমান আমাৰ পূৰা হৈ গৈছে, চাওকচোন। এইফালে কলডিলটো দেখিছেনে পুৰি হৈ গ'ল, সিজি গ'ল, পূৰা ধুনীয়া কৰি সিজি গ'ল। আৰু এইখিনি এতিয়া পিটিকি লওঁ, বলক ধুনীয়াকৈ কাটি লওঁ। এইটো এতিয়া কাটি লওঁ ধুনীয়াকৈ পিচ পিচ কৰি। একদম ধুনীয়া কৰি সিজি গৈছে, চব একদম ধুনীয়া কৰি সিজি গ'ল। এইফালে কলডিলটো প্ৰায় ধুনীয়া কৰি সিজি গ'ল। ফাইনেলি এফালে আমাৰ ভীমকলৰ কলডিল ৰেডি। তো আপোনালোকে সদায় কলডিল ভাজিহে খায়, এনেদৰেও আপোনালোকে কলডিল কেতিয়াবা পুৰি মেলি খাবচোন। বিৰাটেই টেষ্টি হয় খাবলৈ, আৰু বিৰাটেই ভাল লাগে খাবলৈ এই ৰেচিপিটো। আপোনালোকে কলডিল এনেদৰে পুৰি মেলি খাব। তো ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ।